মিজান নিউজৰ সমূহ দৰ্শক স্বাগতম জনাইছো। টেট পাছ কৰা সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে অতি জৰুৰী খবৰ। টেট পাছ কৰা সকলো ছাত্ৰ-ছাত্ৰীয়ে চাকৰি নাপাব। শিক্ষামন্ত্ৰী ৰমেশ পেগুৱে এই কথা ঘোষণা কৰিছে আৰু কৈছে যে ডক্টৰ হ'লেও আপুনি চাকৰি নাপাব। আপুনি যদি ইঞ্জিনিয়াৰ হয় তেনেহ'লে আপুনি চাকৰি নাপাব। শিক্ষামন্ত্ৰী ৰমেশ পেগুৱে কি কৈছে আমাৰ ইয়াত মন্তব্য আছে, আমি মন্তব্যটো শুনাই লৈছোঁ। সকলো মানুহে চৰকাৰী চাকৰি নাপায়। ইঞ্জিনিয়াৰিং পাছ কৰা প্ৰত্যেকজন গ্ৰেজুৱেটে চৰকাৰী চাকৰি নাপায়। এতেকে টেট পাছ কৰা প্ৰত্যেকজন ব্যক্তিয়ে চৰকাৰী চাকৰি নাপাবও পাৰে, কাৰণ সেইটো চৰকাৰৰ যিমানখিনি ভেকেঞ্চি আছে। বাৰম্বাৰ এই কথাটো কৈ আহিছোঁ যে টেটটো হ'ল এটা কোৱালিফাইং এক্সামিনেশ্যন। এতিয়া সেই কোৱালিফাইং এক্সামিনেশ্যনৰ লগত লাগে DLED, BEd লাগে চাকৰি পাবলৈ। আৰু নতুন সকলো খবৰ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।